Everyone, welcome back to my YouTube channel. আশা কৰিছো সকলোৱে ভালে আছে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছো। আৰু এতিয়া বাজিছে 9টা আৰু সো চাটা খাই ওপৰত আহিছো অকমান ৰ'দত পুৱাও। তলত যেহেতু ঠাণ্ডা হয় আৰু ভিডিঅ'টো আজি বহুত ধামাকা হ'বলৈ গৈ আছে। আৰু লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তী উপলক্ষে লাচিত হাটত অনুষ্ঠান এটা কৰিছে সো তালৈ যাম। আগতে হৈ গ'ল অলৰেডি সো আজি আকৌ কৰিছে কিবা এটা প্ৰগ্ৰাম। সো তাতে যাম আমি ভন্টি তাতে ডান্স কৰিব হেয়া দেখাম আপোনালোকক কি হয় কি নহয় সকলো দেখুৱাই থাকিম তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ইফালে মাছ কৰি চিল্লাই আছে এতিয়া মই তললৈ যাওঁ আৰু ভাত পানী অলপ যোগাৰ কৰোঁ ভাত পানী মানে কি আজি মানে অলপ পনীৰকে বনাওঁ ভাবিছোঁ পনীৰ আৰু ইফালে কেপচিকাম মিলাই মটৰ চটৰ দি অলপমান গ্ৰেভি টাইপ বনাম সো বলকচোন তেন্তে আপোনালোককো দেখাই দিওঁ কেনেকৈ বনাওঁ আৰু সো চাই থাকিব ইফালে পিয়াজ দি দিলোঁ মই পনীৰৰ কাৰণে এয়া আৰু ইফালে মই লৈছোঁ এয়া মটৰ আৰু কেপচিকাম তাৰপিছত বিলাহীখিনি কুটি লৈছোঁ আৰু ইফালে আছে আদা নহৰু পেষ্ট দি দিলোঁ অলপ সিজিবলৈ দিম তাৰপিছতে দিম এয়া মই গৰম মছলা বেছি দিয়া নাই অলপমান দিছোঁ যিহেতু আছে আৰু গৰম মছলা আৰু অলপমান জিৰা গুড়া দিছোঁ মছলাটো প্ৰথমে ভাজি লওঁ অলপমান কাশ্মীৰী মিৰ্চটো দি দিছোঁ আৰু এতিয়া দি মেগী মছলা তাৰপাছত মছলাখিনি ভালকৈ মিলাই লৈ অলপ ভাজি থাকিব পিঁয়াজখিনি ভজাৰ পিছত বিলাহীখিনি দি দিলোঁ তাৰপিছতে মই দিম হালধি অলপমান দিলোঁ এতিয়া মই ঢাকনটো লগাই ভালদৰে সিজিবলৈ দিম এইখিনি আৰু এতিয়া উঠাই চাওঁ বিলাহী প্ৰায় হৈছে আৰু এয়া এতিয়া মই ঢালি দিওঁ মটৰ আৰু কেপচিকামবোৰ ইয়াতে মই আলু ব্যৱহাৰ নকৰোঁ অলপ এইখিনি সিজিবলৈ দিছোঁ আৰু এতিয়া একেলগে পনীৰটো মই দি দিওঁ এইখিনি পনীৰ আছিলে সৰু সৰুকৈ মিক্স কৰি ধুনীয়াকৈ তাৰপিছত এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকন লগাই দিম 5 মিনিট হৈ গ'ল এয়া এইফালে তলিতে লাগি যাব এতিয়া মই এফালে আছে অলপমান কুহুমীয়া গৰম পানী সো ইয়াতে দি দিম অলপমান দি নিদিওঁ আৰু অলপ গ্ৰেভি টাইপ বনাম এতিয়া আকৌ উতলা হ'লে ঢাকন দি থৈ দিব গাইছ অলপ পানী আৰু অলপ দি দিওঁ এতিয়া আকৌ ঢাকনটো দি দিওঁ জুইটো পুৰা হাই ফ্লেমত দি দিব তাৰপাছত উতলা হ'লে ৰখিব আৰু এতিয়া চাহ ভজা পনীৰখিনি 5 মিনিট হৈ গ'ল সো চাহ ৰ'ব আৰু একদম চিম্পুলত হয় ৰেচিপিটো সো আপোনালোকে ট্ৰাই কৰিব পাৰে পনীৰৰ ৰেচিপিটো প্ৰায় হৈছে আৰু এয়া দেখাই আছোঁ ৰ'ব হৈছে আৰু প্ৰায় হৈ গ'ল গাইছ চিম্পল ট্ৰাই কৰিব আপোনালোকেও হৈ গ'ল এতিয়া ভাত খোৱাহে কথা আৰু হৈ গ'ল গাইছ অফ কৰি দিলোঁ ইফালে পানী অলপ গৰম কৰিছোঁ ভাত খাবৰ হ'ল মানে ইফালে মই ব্ৰুণক ভাতটো দি দিওঁ এয়া ইফালে ভাতটো খাই লওঁ গাইছ এয়া ইফালে টেষ্ট কৰি চাওঁ মই পনীৰৰ আঞ্জাটো ভাল মজা হৈছে গাইছ ট্ৰাই কৰি চাব আপোনালোকেও তো খাই লওঁ মই ভাতখিনি
আৰু মই ওলাই ল'লোঁ গাইছ এতিয়া যাওঁ আৰু লাহেকৈ গধূলি হ'লে সেই 4:30 হৈ গ'ল এতিয়া গৈ থাকোঁ আমি লাহেকৈ আৰু ইফালে মোৰ আজি লুকটো চাই লওক এয়া মানুহ চাওক এবাৰ হাতী আহিছে খং উঠিছে নেকি খং উঠিছে নেকি ফালে সোমাই গ'লোঁ গেটেদি এয়া আৰু গাইছ আহি পালোহি আমি এয়া ইফালে মা আহিছে গাইছ লাহে লাহে মানুহবোৰ এয়া চাওক এই অভিনেতাজন দেখা পাইছেনে এইটো চিনি পাইছেনে এইটো গাইছ ষ্টাৰ্ট হৈছে আৰু এতিয়া লাহেকৈ গোটেই লাইট অফ কৰি দিলে বৰপুখনৰ ইফালে লাইটিং লগাই পুৰা উৎসাহ দিছে ভণ্টি সেয়া কাৰ্বি ডেন্স কৰি আছে প্ৰথমজনী তাই হয় এয়া
এতিয়া গাইজ নাটক আৰম্ভ হৈ গ'ল এয়া ইফালে হাতী আহিছে এয়া চবকে হাই দিছে সকলোৱে আসন গ্ৰহণ কৰক সকলোকে মোৰ সাদৰ সম্ভাষণ জ্ঞাপন কৰিলোঁ 16 আঘোণ 1228 খ্ৰীষ্টাব্দ স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি এই ভূমিত আহোম যি মুনাবাহে তাৰ টুপাপত চিন এই কম বয়সত ঘোঁৰাৰ পিঠিহে বাচিল চাব বৰবৰুৱা এই পালত ডাঙৰ হৈ একথা খাব যুঁজিব যুঁজাৰু হ'ব তাৰ দীপ্তিমান চকুযোৰে সন্মোহিত কৰি তোলে যেন পূৰ্ণিমাৰ জলৰ দৰে গোল মুখখন কপালত উদিত সূৰ্যৰ আভা দীৰ্ঘজীৱী হোৱা বাবা কিমান ডাঙৰ ঘোঁৰা এইফালে যুদ্ধৰ অলপমান বিৱৰণ দেখাইছে পানীত এয়া চাওক হৈ গ'ল প্ৰগ্ৰাম চোৱা খতম ঘৰ গৈ আছোঁ আমি গাইজ হেল্ল' এভৰিৱান গুড মৰ্ণিং কালি ভিডিঅ'টো আৰু এণ্ড কৰা নহ'লে যিহেতু ৰাতি হৈ গ'ল আহোঁতে চ' ভাবিছোঁ ইয়াতে সমাপ্ত কৰি দিওঁ ভিডিঅ'টো আৰু ব্লগটো আজি দীঘল হ'ব চ' ভাল পাব আপোনালোকে চাই আৰু যিমানখিনি পাৰোঁ দেখাইছোঁ মই আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ বাই বাই গাইজ